বাতৰি পৰিছে চৰুমৰা বন্দাই। ভাৰতৰ NRCত নাম পঞ্জীয়ন নোহোৱা বহুতো দেশীয় ঢেকুৰা ঢেকুন্দি কুকুৰ ভূটানৰ পৰা অসমলৈ নামি আহে। কুকুৰ সন্থাই জনায় যে যদি কুকুৰ সন্থাৰ নাম NRCত পঞ্জীয়ন নহয় তেতিয়া কুকুৰ সন্থাই আহিন কাতিকে ধৰি 2 মাহ পৰ্যন্ত গাঁঠি লাগি পথ বন্ধ কৰিম বুলি তীব্ৰ গৰিহণা জনাইছে চৰকাৰৰ ওচৰত। এতিয়া শুনক বিতং বাতৰি। যোৱা নিশা 3টা মতা কাকাৰা চৰকাৰী লেট্ৰিনৰ গাঁতৰ পৰা ওলাই আহি এজনী কম বয়সীয়া বুঢ়ী মানুহক ধৰ্ষণ কৰে আৰু তৎকালীনভাৱে কাকাৰা 3জনক পুলিচে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰু অপৰাধীক ফাঁচীৰ হুকুম দিয়া যদিও তেওঁলোকৰ ভাগ্য ভাল যে তেওঁলোকৰ ডিঙি আৰু মাথা বিচাৰি নাপায়। আৰু এক বিজ্ঞপ্তিত জনায় যে গৰুমাৰা গাঁৱৰ চৰুমাৰা অঞ্চলত এজনী চেউৰী কাল্লাই গৰ্ভধাৰণ কৰিম বুলি বহুদিনৰ পৰা আশা পালি আছিল যদিও পোৱালিটোৰ বাপেকৰ পৰিচয় দিব নোৱাৰাত অৰ্থাৎ NRCত নাম অন্তৰ্ভুক্তি নহ'ব বুলি ওচৰৰে গাঁৱৰ এখন ফাৰ্মাচীত গৈ ৱাজ হৈ আহি মৰগছ পেলাই তেওঁৰ গোহালি ঘৰত। চৰকাৰৰ খবৰ মতে সকলো জনসাধাৰণক হাগিনি আৰু ডিচেণ্টেৰীৰ পৰা বাচিবলৈ হাগিজ পিন্ধিবলৈ আহ্বান জনায়। হাগিজ পিন্ধক, আপোনালোকে হাগিনি মুটনিৰ পৰা বাচক। এতিয়া শুনক খেলৰ বাতৰি। কন্দলাপাৰাৰ গাঁৱত নাংকা দৌৰ প্ৰতিযোগিতা 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈ আছে। এই নাংকা দৌৰ প্ৰতিযোগিতাৰ বাবে সকলো মহিলা আৰু তিৰোতাৰ যোগদান বিচাৰি আছে। সেয়েহে সকলো গাঁৱৰ মহিলা তিৰোতাই এই নাংকা দৌৰৰ কাৰণে জাঙিয়া পিন্ধি তেওঁলোকে এই ফিল্ডত থিয় হ'বলৈ অনুৰোধ জনোৱা হ'ল। নমস্কাৰ। এতিয়া ৰাতিৰ বাতৰি আন্ধাৰতে শেষ কৰিছোঁ। আকৌ ৰাতিপুৱালৈ আমি সূৰ্য দেখা পাম বুলি ভাবিছোঁ আৰু নেপালেও আমি লাইটৰ পোহৰত আকৌ আমি কিছুমান ৰোমান্টিক বাতৰি ক'বলৈ আৰম্ভ কৰিম। নমস্কাৰ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।